আজি নতুন বছৰ সোমাইছে 2023 চন সোমাইছে। নতুন বছৰৰ প্ৰথম দিনতে গোসাঁই ঘৰত চাকি জ্বলালো। নতুন বছৰত সকলোৱে ভাল হওক। ইয়াত তুলসী তলতো চাকি জ্বলালো। যিহেতু নতুন বছৰ সোমাইছে পায়স অকণকে বনালো ঘৰতে। মই নিজে বনালো। বনাই থাকোঁতে দেখুৱাব নোৱাৰোঁ, মই আগতেও কৈছোঁ আগৰ ভিডিঅ'ত। বনাই থাকোঁতে মোবাইলটো থ'বলৈ তেনেকুৱা সুবিধা নাই। নতুন বছৰৰ প্ৰথমটো দিনতে পথাৰলৈ গ'লোঁ। এখন আমাৰ পথাৰলৈ এনে বগৰী খাবলৈ গৈছিলোঁ। বগৰী খাবলৈ যাওঁতে পথাৰখন দেখি মেলি সৰিয়হ ফুলে ইমান ধুনীয়া লাগিছে দেখিবলৈ। ইমান ধুনীয়া পৰিৱেশ এটা হৈছে। তাতে ফটোও মাৰিলোঁ, ভিডিঅ' বনালোঁ। সেইজনী এজনী মোৰ পেহী ছোৱালী, তাইও ভিডিঅ' বনাই আছে। ফটো মাৰিম, ভিডিঅ' বনাম বুলি যোৱা নাছিলোঁ, কিন্তু পৰিৱেশটো দেখি ইমান ভাল লাগিলে সৰুকৈ ভিডিঅ' এটা বনাই দিলোঁ। এই গোটেই সৰিয়হখিনি আমাৰ। এই গোটেই পথাৰখন আমাৰে হয়। এই সুন্দৰ পৰিৱেশটো দেখি আপোনালোকক কেনেকুৱা লাগিছে প্লিজ জনাব। আৰু মোৰ চেনেলটো লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব প্লিজ। এয়া মই মাংস বনাই আছোঁ। মাংস বনাই থাকোঁতে যিকোনো বস্তু এটা মই বনাওঁতে মোবাইলটো ধৰি বনাব নোৱাৰোঁ। মোৰ এনেকৈ মোবাইল ধৰিব পৰা একো ছিষ্টেম নাই, সুবিধা নাই তেনেকুৱা। এখনতে ধৰি এখনতে বনাই থকা দেখুৱাই থাকিবলৈ দিগদাৰ। কেনেকৈ কি দিলোঁ সেইবোৰ দেখুৱাই থাকিবলৈ অকণ। এয়া মই আলু দি দিলোঁ। মই ফাৰ্ষ্টতে মাংসখিনি ভাজি লওঁ। তেলত ধুনীয়াকৈ ভাজি অলপ টাইম ঢাকনা মাৰি তাৰপিছত বিলাহীখিনি দি বিলাহীখিনি অকণমান সিজি পমি যোৱালৈ অকণমান ৰৈ পেলানি 5 মিনিটমানৰ পাছতে আলুখিনি দি দিওঁ। তেনেকৈ কৰি মই মাংস বনাওঁ। আৰু মছলা চছলা মই চবেই যিবোৰ মছলা ইউজ কৰে আমিও সেয়াই কৰোঁ। এয়া মাংসখিনি ভাজি আছোঁ। এতিয়া ঢাকনা মাৰি দিম আৰু সিজিবলৈ দিম। মাংসত অকণমান পানী দি দিছোঁ, গ্ৰেভি নিচিনা কৰিম। অকণমান পানী দি পিনি উতলাই পানীটোকে নাইকিয়া কৰি আলু চালুবোৰ চব ভাঙি দিম। চাই থাকিব কেনেকৈ বনাই, কেনেকুৱা হয়গৈ সেয়া মাংস পানী কমি আহি আছে। এয়া মোৰ মাংস হৈ গ'লে, পানী কমি একেবাৰে শেষ হৈ গ'ল। কেনেকুৱা লাগিছে মাংসটো দেখি প্লিজ কমেণ্ট কৰি জনাব। মাংসখিনি হোৱাৰ পিছত এতিয়া ধনিয়া দি দিছোঁ। সিজাই দিলে ধনিয়া গোন্ধটো নাইকিয়া হৈ যাব। সেইকাৰণে মাংসটো একেবাৰে হৈ যোৱাৰ পাছতহে ধনিয়া দিব লাগে। এয়া মোৰ ভাত ৰেডি হৈ গ'ল। মাংস দুভাগ আছে, দেখিছেনে? এভাগ আৰু এইকেইটা ভাত। এয়া দাইল। ভিডিঅ'টো কৰি থোৱা বহুত দিন হ'ল, দিব পৰা নাই, আজিহে দিছোঁ।